কোনো অহা নাই নে চাই লওঁ নাই কোনো অহা নাই খাই দিওঁ বাপকা পিছে কালি বাবাৰ জোৰণ এতিয়া আলহী অতিথিও শুই আছে বাৰু অকণমান খাই শুয়ে থাকোঁ আৰু হেৰি আপোনাৰো কাম নাই আজি ইমান আলহী অতিথি ঘৰ ভৰ্তি হৈছে মানুহৰ লগত কথা পাতিব লাগে কালি বাবাৰ জোৰণ এইবোৰ খাই থাকে নেকি ইমান খং কৰিব নালাগে দিয়া আজি অকণ ফূৰ্তিতেহে হৈছে হেৰি আপোনালোকৰ মতা মানুহবোৰৰ তেনেকুৱাই নেকি বাহানা আজি বিয়া কালি সভা কালি আন কিবা তেনেকুৱাই নেকি মুঠতে মানে একো এটা অনুষ্ঠান আহিবই নালাগে প্ৰথমে খাওঁ এৰা পুৰুষ হলে গম পালাহেঁতেন আনন্দ উৎসৱৰ মজা হেৰি আমিও মানুহ আমিও নাৰী সেই বুলি কিবা উৎসৱ পাৰ্বণত আমি খাওঁ নেকি আমাৰ নিচিনাকৈ কিয় চলিব নোৱাৰে হেৰা মই সবলা মাইকীৰ তলত চলা বিধৰ মানুহ এনেকুৱা কথা নকবা এতিয়া ৰাতি হৈছে শুই থাকাগৈ খবৰদাৰ যদি এইবোৰ খাই থাকে কালি জোৰণ চোৰণ ক'লে বুজাব নোৱাৰে কৈ দিছো মই নাখাওৱে শুয়ে থাকোগে আলহী অতিথিক মাত দি পিনে যাওৱে এৰা খং নকৰিবা গৈছো তোমাৰ পিছে পিছে মই মামনি তোক মই বেয়া পাইছো কি ৰবা মাহী কেলে তই বিয়াৰ 5-6 দিন আগত আহিব নোৱাৰি নকবা দে মাহী ঘৰতো যে কিমান কাম ইফালে মাৰ অসুখ বাইদেউৰ আকৌ কি হ'ল নাজানানে মাৰ পুৰণা বিষটো আকৌ উঠি সেই বেমাৰ সেয়েহে বিয়াতো আহিব নোৱাৰিলে বাৰু সেইবোৰ হ'ব যা তই ভৰি হাতটো ভালকৈ ধুই ড্ৰেছ কৰি জোৰণ যাবৰে হ'ব এতিয়া মাহী হ'ব দিয়া ময়ো ওলাগৈ ৰ আমাৰ এই গাঁৱৰ পৰা কেইজনমান মানুহ মাতিছিলোঁ আমাৰ চহৰলৈ আহিলে নে চাওঁ ৰচোন এফালে গাখীৰখিনি আহিয়ে পোৱা নাই মাছটোও আহি পোৱা নাই সকলো মেনেজ কৰিব লগা হৈছে মই জাননে মোহাৰে কেৱল বেলেগহে মাথা মাৰি আছে তাকেই বিয়া হ'লে এইবোৰ হয়েই দিয়ক ৰ মই গৈছোঁ ৰ এইফালে পেণ্ডেল সেইফালে ফুলবোৰ সজাই আছে ভালদৰে তেওঁলোকে কৰা নাই ৰ গৈছোঁ ৰ ঐ ভাইটিহঁত কামবোৰ ভালকৈ কৰা পুতুকণ এই পিনে আহ এতিয়া যিটো দেখা গৈছে ময়ে যাব লাগিব যাওঁ দে তই ভালকৈ কাপোৰ পিন্ধি গৈছা যা মাখিৰ সেই তাড়াতাড়ি অভ্যাসটো নগ'লে থাকিলে নাথাকিবনো কিয় এজনেই ল'ৰা তাৰ প্ৰথম বিয়া উগুল থুগুল বাৰু কিয় নালাগিব হয়নে মোৰো দাদা হিচাপে বহুত উগুল থুগুল লাগিছে আৰু মই জোৰাণত যাবৰ বাবে একদম এইবাৰ সাজু হৈ আহিছোঁ যামেই মামনি আহ বেগতে ওলাহি কি অকলে অকলে ফুৰফুৰাই আছ গৈছোঁ মাহী গৈছোঁ ইয়া বিয়নী হৈছেই দিয়ক জোৰণ ইতিমধ্যে আৰু অকণমান আছে বাকী গৈছোঁ যাওক বেগতে আহক বাকী মানুহবোৰে খালেই নহয় আপোনালোকলৈহে আমি ৰখি গৈছোঁ দিয়ক পিছে কইনাৰ মাকক দেখোন দেখা নাই নক'ব দিয়ক বাইদেউ কান্দি আছে ভিতৰত এজনীয়ে ছোৱালী নাকান্দিবনো কিয় পিছে তুমি কোন হয়নো কয় মই মাহীয়ে দিয়ক কালিয়ে আহিছোঁ এৰি আমেৰিকাত থাকোঁ নে বিয়া বুলি আহিলোঁ আৰু এনে মানে ময়ো লণ্ডনত থাকোঁ ল'ৰাৰ বিয়া যে সেয়েহে আহিলোঁ আৰু হেৰি মানে আপোনালোক দৰাৰ ককাক আহক দৈ চিৰাখিনি খাই লওকহি গৈছোঁ দিয়া তই আজি ল'ৰাৰ বিয়াটো দুখ মনে আছনে বাইদেউ কি হ'ল নকওঁ কেলে এনেকৈ কিন্তু শুভ কামত এনেকুৱা মন মাৰিলে ভাল নালাগে দেই আমাৰ অলপ আগতে বেং পাতি মানুহৰ লগত নাচি উঠিলোঁ এতিয়া আকৌ উন্দুলাই আছ গম পালোঁ কিবাহত অভিমান চাগে আজিৰ পৰাই যদি সেই কইনাই কপাই মোক পাহৰি যায় কম কষ্ট পাম দে এটাই ল'ৰা মা আজি কিন্তু এই যাবৰ সময়ত এনেকুৱা কথা নক'বা কিন্তু ইমান সৰুৰ পৰাই মই তোমাকে পাই আহিছোঁ হঠাতে এদিন অহা ছোৱালীজনীক পাই পেলাই তোমাক পাহৰি যাম ইম্পচিবল হ'বই নোৱাৰে আছে এটা দুটা মানুহ যিয়ে বিয়া কৰাই উঠি ঘৈণীয়েকৰ পিছতে লাগি থাকে মাক দেউতাকক পাহৰি যায় মই কিন্তু তেনেকুৱা নহয় মা মনত ৰাখিবা আজি কলৰ গুৰিত বাইদেউ আৰু তোমাক সাক্ষী কৰি কথাষাৰ ক'লোঁ তেনেকুৱা হ'লেতো ভালেই বাচা তোৰ জীৱনটো শুভ হওক যা নকৈ নে এইখন ঘৰত আনগৈ এতিয়া এটা ধুনীয়াকৈ হাঁহি দিয়া মোৰ মৰমৰ মাজে
মুখখনেকৈ কেলে আছ বাহিৰত ইমান মানুহ আছে এতিয়া নোৱা হ'ল অলপ পিছত বৰযাত্ৰী আহি পাবহি এনেকৈ থাকিলে জানো সকলোৰে ভাল লাগিব আজি বিয়া বুলি নাকান্দে মাইনা মুখখন হাসি থাকিবি সদায় হাসি থাকিবি তেতিয়াহে তোৰ সংসাৰখন হাঁহিৰে উপচি পৰিব মাহী আজি এই পবিত্ৰ দিনটো তেওঁক কেলে কামত বসছিল নোৱাৰোকে এইফালে বাইদেউ ঘৰৰ ভিতৰত কান্দি আছে আৰু তও যদি এনেকৈ মন দুখ কৰি থাক আমাৰ নিচিনা আলহীবোৰৰ মন কেনেকৈ হ'ব এবাৰ ভাবচোন নিজৰ সুন্দৰ ঘৰখন এৰি আনৰ ঘৰত যাব লাগিব কম দুখৰ কথা নেমাহি গাঁৱত যেনকে উত্তেকে হৈ ফুৰি আছো আৰু পাপা বন্দী হোৱা সদা খুবেই হেঁচে বিয়া হৈছে লগতে মইতো আছিলো ছোৱালী এতিয়া বাৰু কাৰোবাৰ ঘৰত নোৱাৰো সেই শহুৱেকৰ ঘৰত বান্ধি দিয়া নিয়মৰে চলি সংসাৰ কৰিব লাগিব গতিকে বুজিছ ন আজিৰ পৰা এতিয়াৰ পৰা এই কলৰ গুৰি শপত সংসাৰখন তুমি সুন্দৰ ধৰি ৰাখিব পাৰা বুজিছ হ'ব দে নাই কিন্তু মাইটো কোনোবাই দেৰিলৈ মই গৈ উঠা নাজানো বাইদেউ কান্দি ফিল্ডলৈও মনত পৰিছে বোলে আজি যদি দেউতা থাকিল হয় কম বুদ্ধি গল্লা হয় বাৰকে মনত নপেৰিব মাইনা আর কান্দের কথাবোৰ বন্ধ কৰ বৰযাত্ৰী আহি পাবৰে খবৰ হৌৱা কৰবাত বোমা ফটকাবোৰ মাৰি আছে এতিয়া আৰু এই কলৰ গুৰিত বহিব নালাগে ৰহ মই ডাঙৰ ফিন্দক মাতি আনো ফিন্দেউ আহক ৰত্নেশ্বৰীক আমি দাঙিব লাগিব নহয় আহক দাঙি লৈ যাওঁ কি বৰযাত্ৰী আহি পাবই ক'তনো লুকাই আছে এই মুখত গাখীৰ কল নাখানো আহক